নমস্কাৰ আৰাধনা কিচেনলৈ আপোনালোক সকলোকে প্ৰথমে আদৰণি জনাইছো। আশা কৰোঁ সকলো ভালে আছে। আজি এটা বনাবলৈ লৈছো সাধাৰণ ৰেচিপি। আজি বনাবলৈ লৈছো মুড়ি লাডু। মুড়িৰ পৰা কেনেকৈ এটা ভাল লাডু হয় তাকে দেখাবলৈ লৈছো। আহকচোন চাব কেনেকৈ বনাম। মুড়ি দেখিছে, এয়া মুড়ি এনেকুৱা। এই মুড়িখিনিৰ পৰা মিক্সিত গুড়ি কৰি লৈছো। এই বাটিটো সৰু সাইজৰ যিটো দোকানত পেকেট পোৱা যায় মুড়ি, এয়া মিক্সিত মই হেতু সাইজৰ পেকেট গুড়ি কৰি লৈছো। এয়া চেনি লৈছো 100 গ্ৰাম মান। এয়া খেজুৰ লৈছো গুটি গুচাই কাটি লৈছো। এয়া লৈছো 200 গ্ৰাম। এয়া গাখীৰ লৈছো, এইটো গিলাছত আধা গিলাস। এয়া অকমান মিল্ক পাউডাৰ লৈছো 2 চামুচ মান ডাঙৰ চামুচৰে। এয়া ঘিউ লৈছো আৰু এয়া কাজু লৈছো ভাঙি লৈছো অলপ। এয়া ইলাচি। এতিয়া কেৰাহীখন পাতিলো, ইয়াতে চেনিখিনি দি দিছো। এই চেনিখিনি গলাই লম। লগতে গাখীৰখিনিও ইয়াত দি দিছো। এতিয়া খেজুৰখিনি গুটি গুচাই থোৱা মিক্সিতে লৈ লৈছো। এইখিনি পেষ্ট কৰি লম মিহিকে, যিমান পাৰো সিমান মিহি কৰি লম। এইখিনি খেজুৰখিনি পেষ্ট কৰি আনিলো, বহুতেই মিহি হৈছে। অকমান গাখীৰ দি ললো মিক্সিত দিয়াৰ আগতে। এইখিনি যিমানে মিহি হয় তেতিয়া চেনিৰ লগত মিক্স হৈ পেলাই এইখিনি মই অলপ দেৰি উতলাম, যেতিয়ালৈকে চেনি আৰু খেজুৰৰ মিক্সাৰটো ভালছে আঠাৰ নিচিনা নহয় তেতিয়ালৈকে এয়া লৰাই থাকিম। এইখিনি খেজুৰ আৰু চেনি গাখীৰ একেলগে মিক্স কৰি এয়া লৰাই আছো, যেতিয়ালৈকে আঠা নহয়, মুড়ি গুড়িখিনি দিব পৰা নহয় তেতিয়ালৈকে এয়া লৰাই থাকিম। এইখিনি 1 মিনিট মান লৰাই থাকিলো। এয়া জোখত হৈছেগে। এতিয়া গুড়িখিনি দিব পৰা হৈছে। তাৰ আগতে অলপ ঘিউ দি দিছো, ভাল ফ্লেভাৰটো আহিব। এতিয়া ইয়াতে মুড়ি গুড়িখিনি অলপ অলপকৈ মিলাই ল'ম। লগতে ইয়াত আৰু অলপ বেছি টেষ্টটো আহিবৰ কাৰণে 2 চামুচ মান পাউডাৰ গাখীৰ মিক্স কৰি দিছো। আপোনালোকে চেনি নাখালে অকল খেজুৰেও বনাই ল'ব পাৰে। এইখিনি জোখত গুড়িখিনি দি পেলাই বনাই ল'ম। অলপ গুড়ি ইয়াত খাব, ইয়াত দিছো। অলপ অলপকৈ এদৰে লাডুটো বনোৱা জোখত দি গ'লেই হ'ল। আপোনালোকে বনালে গম পাব। যেতিয়া মুড়ি গুড়িখিনি দি থাকিব গেছটো অলপ কমাই ল'ব। মই কমাই লৈছোঁ গেছটো। আৰু অলপ গুড়ি দিছোঁ লাষ্টৰ বাৰ। এইখিনি মিলাই ল'ম। এতিয়া জোখত হৈছেগৈ। লগতে এইখিনি কাজু ভাঙি পেলাই থৈছিলোঁ, ইয়াত মিক্স কৰি দিছোঁ। আৰু অলপ গোন্ধটো ভাল আহিবৰ কাৰণে ইলাচি গুড়ি অকণমান ইয়াত মিক্স কৰি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। এইখিনি কাঢ়িলোঁ। এতিয়া গৰমে গৰমে লাডুবোৰ বনামগৈ। এতিয়া লাডুবোৰ বনাবলৈ হাতটো ধুই অকণমান হাতত ঘিউ সানি লৈছোঁ। এইদৰে এটা এটাকৈ গৰমে গৰমে বনাই পেলাব লাগিব। এইটো মই মিডিয়াম সাইজত বনাইছোঁ, এটা দেখুৱাইছোঁ। এইদৰে আটাইকেইটা লাডু বনাই ল'লোঁ। হাতত অলপ ঘিউখিনি লগাই ল'লে লাডুটো গোন্ধটো ভাল আহে। ঘিউ এইদৰে হাতত লগাই পেলাই এনেকৈ লাডু এটাকেইটা বনাই পেলাইছোঁ। এয়া মুড়ি লাডু বনাই আনিলোঁ। এটা সহজে বনাব পৰা লাডু, কম খৰচতে বনাব পাৰি আৰু বহুতে টেষ্টি হয় খাবলৈ। আপোনালোকে বনাই চাব। মুড়ি লাডুৰ ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু যিসকলে মোৰ আৰাধনাবাৰা কিটচেনৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে ছাবস্ক্ৰাইব কৰা নাই আৰু নতুন ভিডিঅ'বোৰ ৰেচিপি পাই থাকিবলৈ প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ।